Good morning everyone. Ratipua শুই আছো এতিয়া তো কেটা বেছে 7টা বাজে চাগে নেকি শুই আছো তো এতিয়া উঠি কৰিলো ফ্ৰেছ হৈ গৈ আছো কালি এটা সেলফ ডিফেন্সৰ ভিডিঅ' দিছিলো তো আজিও সেম তেনেকা এটা ভিডিঅ' কৰিব গৈ আছো এখন পমিলা শংকৰদেৱ ইটছ বহুত দূৰ হয় ইয়াৰ পৰা মিনিমাম 30 কিলোমিটাৰ মান দূৰ আছে তো গৈ আছো ভিডিঅ'টো দেখাই আছো কি কৰিম আজি মোৰ নহয় বেলেগে প্ৰেক্টিছ কৰা আছে তাত চাবলৈ যাম আৰু মোক বিচাৰিছে লগ ধৰিছে সেইটো কাৰণে মই যাবলৈ গৈ আছো ৰাস্তাটো দেখাম পাহাৰী এলেকা বহুত বেছি ভাল লাগিব তো ঠিক আছে এতিয়া ফ্ৰেছ হৈ লওঁ ফ্ৰেছ অলপ মনটো বেয়া বহুত বেছি বেয়া যাবলৈ ইচ্ছা নাই তথাপিতো উপায় নাই আৰু কি কৰিম এতিয়া মই ৰেডি হৈ গ'লোঁ তো এইপিনে বেগ আৰু বেগত কাগজ আছে কিছুমান তো বেগ লৈ ল'লোঁ আৰু বাইক লৈ যাম যিহেতু বাইক লৈ যাম তো বাইকখন এইখন তো আজি যিটো বিশ্বকৰ্মা পূজাৰ দিনাখন ধোৱা গাড়ীখন তো এতিয়ালৈকে ধোৱাই নাই তো বাকী একো নাই পিছত টাইম পোৱা নাই ধোৱাৰ কাৰণে পালে ধুম আৰু ঠিক আছে চলো বাৰিষাৰ চাবি নোহোৱাকৈ এইটো অন হৈছে চাবি নাই কালি ৰাতি মিনমাহঁতৰ ঘৰত আৰু তাৰে স্কুল আছিলে সি ওলাই হোৱা নাই আহি আছে চাগে ঘৰ এটা আছে তো তাৰপিছত তাক লৈ লওঁ আমি আহি পাই গ'লোঁ কপলি এখন কপলি ৰিভাৰ তো এখন দলং এইটো মিনময় আৰু তাৰে স্কুল আমি গৈ আছোঁ আহি অলপ ৰখিলোঁ ইয়াতে আমি 10 কিলোমিটাৰ আহিলোঁ ঘৰৰ পৰা তো ইয়াৰ পৰা 30-40 কিলোমিটাৰমান আছে তো এতিয়া বাজিছে বৰ্তমান টাইম হৈছে 10:45 তো 10:45 এতিয়া গৈ স্কুল পাওঁগৈ স্কুলৰ পৰা নেক্সট ভিডিঅ'টো আৰম্ভ কৰোঁ ৰাস্তাত গৈ দেখাম মই আপোনালোকক এনেকুৱা এটা বস্তু ভিউ পইণ্ট কিছুমান আছে নেক্সট যদি কোনোবা এইটো ভিডিঅ'টো ট্ৰেভেল কৰে আহি চাব পাৰে ঠিক আছে to Boksam route. Boksam Dalimbaৰী বা যদি এইটো চাইডে আছে তো কমেণ্ট কৰি দিব ৰাস্তাটো বহুত বেছি ভাল ৰাস্তা ভালেই আৰু পাহাৰীয়া ৰাস্তাবিলাক এইটো বেছি ভাল হয় Dalimbaৰী বজাৰ এখন Dalimbaৰী বজাৰ
ফাইনেলি স্কুল আহি পাই গ'লোহি আমি আৰু সেইকাৰণে স্কুলৰ পৰিৱেশটো দেখিব বিচাৰিছোঁ পৰিৱেশটো স্কুলৰ পৰিৱেশ আৰু ছোৱালীখিনিক তাত লৈ গ'ল ছাৰসকলে আমাক লৈ দিলে আৰু মিনমা প্ৰেক্টিছ কৰাই আছে ব্যায়ামখিনি কৰালে ফ্ৰীখিনি যিমানখিনি ব্যায়াম চিয়াম আছিলে কৰালে কৰাই পেলাই মই হৈছে এইটো টেকনিক দেখালোঁ দেখালোঁ আৰু 8 9 10 2 3 4 ক্লোজ হবা ক্লোজ হোৱাৰ লগে লগে এইটো ইয়াত ব্লক কৰিলা ফাৰ্ষ্ট টাইম ইয়াত ঘুচা মাৰিলে তো ইয়াত মাৰিলা না মাৰিলা ঘুচা ইয়াত মাৰাৰ লগে লগে ঘুচা ইয়াত আকৌ ধৰিব পাৰা ইয়াত মাৰিব পাৰা বুজি পাইছা না ক'ত মাৰিব লাগে বুজি পাইছা না তো এইটো হাতত ধৰিলে কেনেকৈ আঁতৰিব এইটো দেখিছা না এনেকৈ টানিলে আহিব নেকি হাতখন এইটো লগ দেখিছা নে ইয়াৰ পৰা এনেকৈ ধৰিলে আহিব বুজি পাইছা দুইখনতে ধৰিলে কি কৰিব লাগিব দুইখনতে ধৰিলে চেম এনেকৈ টানিব লাগিব বুজি পাইছা আৰু ধৰি লওক দুইখন হাতত ধৰিলে কি কৰিব লাগিব দুইখনতে ধৰিলে এনেকৈ আছে ক্লোজ মাৰিবা ইয়াত বুজি পাইছা ইয়াতে মাৰিলে নহ'লে এনেকৈ টান খাবলৈ খুলিব নাই বুজি পাইছা নাই বুজি পাইছা নাই পাৰিবা নাই पीछे वाले जोड़ पर एड़ी से वार करें इससे हमलावर गिर जाएगा फिर एड़ी से उसकी पसलियों पर वार करें इससे हमलावर धराशायी हो जाएगा তো আহি স্কুলৰ পৰা ওলালোঁ স্কুলৰ পৰা ওলাই আহি এতিয়া পাহাৰ চাইডে আহিছোঁ অকণমান তো এতিয়া ইমান দীঘল নকৰোঁ ভিডিঅ'টো বাৰু দেখাব গ'লে বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম তাৰ কাৰণে আপোনালোকে ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই